মৰ্নিং গাইজ আজি 8 এপ্ৰিল 2022 আৰু বিহু আহি আছে সকলোলৈকে আগতীয়াকৈ বিহু শুভেচ্ছা জনালোঁ আৰু আজি ভিডিঅ'টো হৈছে মানে আপোনালোকে টাৰ্কি চৰাই পুহি কেনেকৈ স্বাৱলম্বী হ'ব পাৰিব আপোনালোকে 3 মাহত 1,20,000 টকা ইনকম কৰিব পাৰিব 3 মাহত 1,20,000 আৰু আপোনালোকে এবছৰত জানে 12 মাহত কিমান ইনকম কৰিব পাৰিব আপোনালোকে নিজে চাই লওক প্ৰায় 4,80,000 টকা Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Hi friends, welcome back to my YouTube channel, Soro Vlogs. আশা কৰোঁ আগৰ ভিডিঅ'টো ভাল পালে মানে প্ৰায় 1 বছৰ 3 মাহ 4 মাহমান ভিডিঅ' দিয়া নাছিলোঁ আৰু টেনশ্যন মানে অলপ ব্যস্ত আছিলোঁ আৰু বৰ্তমান মই মানে ITIটো এডমিশ্যন ল'লোঁ ন আৰু ঘৰতো কাম কৰি থকা হৈছিলে সেইকাৰণে সময় পোৱা নাছিলোঁ ভিডিঅ' দিবলৈ আৰু কালি এটা ইউটিউবৰ পৰা মেইল আহিলে যদি 1 মান্থ ভিতৰত মানে ভিডিঅ' নিদিওঁ ন তেতিয়া চেনেলটো মনিটাইজেশ্যনটো অফ হৈ যাব আৰু অলৰেডি মোৰ চেনেলটো মনিটাইজেশ্যন হৈ আছে আৰু ইমান কষ্ট কৰি পেলাই মনিটাইজেশ্যন কৰিছোঁ আৰু এতিয়াতো চেনেলটো বন্ধ হৈ গ'লে বেয়া লাগিব ন চ' বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' দিবলৈ আহিলোঁ আৰু ভিডিঅ'টো আজি ঘৰৰ পৰাই দিম আৰু কেনেকৈ স্বাৱলম্বী হ'ব পাৰে মানে সৰুকৈ এটা বিজনেছ ষ্টাৰ্ট কৰি পেলাই আপোনালোকে কেনেকৈ স্বাৱলম্বী হ'ব পাৰিব তাৰ ওপৰত ভিডিঅ'টো দিয়া হ'ব আপোনালোকে শুনিছে টাৰ্কি চৰাই স্ক্ৰীণত আহি আছে চব টাৰ্কি চৰাই এতিয়া পুহি পেলাই আপোনালোকে বহুত লাভৱান হ'ব পাৰে বৰ্তমান টাৰ্কি চৰাই এটাত কেজি পাৰ কেজি 600 to 800 আমাৰ যোৰহাটত বাকী মই নাজানো বাৰু আৰু এটা টাৰ্কিত আপোনাৰ প্ৰায় মিনিমাম 7 কেজি 8 কেজি মানে গোটাকৈ যদি আপুনি গোটাকৈ বিকিলেও আপুনি এটা টাৰ্কিত মিনিমাম 3,000 টকা কমকৈ কৈছোঁ মই মিনিমাম 3,000 টকা এটা পাব সেই টাৰ্কি চৰাই সৰু টাৰ্কি চৰাই পোৱালিটোৰ মূল্য হৈছে প্ৰায় 250 ৰুপিজ to 300 ৰুপিজ মেবি মই এনেই সুধিছিলোঁ ফাৰ্মত 200-250 মান হ'ব বুলি কৈছিলে আৰু সেই চৰাইটো পোৱালিটো আপোনাৰ মিনিমাম 2 মাহ 2.5 মাহ 3 মাহত প্ৰায় বিকিব পৰা হৈ যায় মানে দানাটো খোৱাৰ ওপৰত কথা দেই দানা আৰু ভিটামিন খোৱাৰ ওপৰত কথা আৰু আপোনালোকে এটা মেচিন আছে মই দেখাইছোঁ মোৰ ঘৰতে আছে মই বনাই লৈছোঁ নিজে এই মেচিনটো বনাইও আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব মই এতিয়া টাৰ্কি কণী দি থোৱা আছে আৰু এটা চিল্কি চিকেন বুলি দি থোৱা আছে চিল্কি চিকেন বহুতে চিনি নাপায় চাগে স্ক্ৰীণত আহি আছে আৰু এইটো পাকঘৰত দি থোৱা আছে মই দেখাই দিছোঁ আপোনালোকক আৰু এইটো মেচিনটো মানে আপোনাৰ এইটো মেচিনটো টেম্পাৰেচাৰ দেখিছে ন 37 পইণ্ট কিমানত আছে 8ত আছে 37.8 বা 7 যেতিয়া হৈ যায় মোৰ মেচিনটো দুটা ভিতৰত লাইট আছে সেই লাইট দুটা অফ হৈ যায় আৰু মানে সেই টেম্পাৰেচাৰটো কণ্ট্ৰল কৰি থাকে টেম্পাৰেচাৰ কণ্ট্ৰলাৰ কিট বুলি ক'লে আপোনালোকে অনলাইন আমাজন ফ্লিপকাৰ্ট পাই যাব তাতে আৰু মইতো নিজে বনাইছোঁ আৰু দীপুদাই অলপ মোক সহায় কৰিছে এইটো আপোনাৰ ইনকুবেটৰ বুলি কয় ইয়াত দুখন ফেন আছে এখন ফেন আৰু ইয়াত পানী থ'ব লাগিব পানীটো আপোনাৰ ফেনকেইখনে মানে জলীয় বাষ্প কৰি পেলাই অলপ উৰাই থাকিব ভিতৰতে আৰু ইয়াত মানে ফেন দুখনত পানী দিবই লাগিব পানী নিদিলে আপোনাৰ হিউমেনিটি প্ৰব্লেম হ'ব চ' দুটা বাল্ব আছে আৰু ইয়াৰ কণী মই 25টা কণী দি থোৱা আছে কণীখিনিত প্লাছ মাইনাছ লিখি থোৱা আছে প্লাছ মাইনাছ মই দিনটোত 3 বাৰ লৰাওঁ ৰাতিপুৱা 6-6টামান বজাত এবাৰ লৰাই দিওঁ 12টামান বজাত এবাৰ লৰাই দিওঁ আৰু 4-5টামান বজাত এবাৰ লৰাই দিওঁ মানে দিনটোত 3 টাইমছ লৰাব লাগিব তেতিয়া টেম্পাৰেচাৰ কিটটোত আপোনাৰ 35.6 যেতিয়া কমি যাব ন হিটটোত যেতিয়া কমি যাব তেতিয়া এই লাইটকেইটা জ্বলাই হিট কৰি দিব আৰু যেতিয়া 37.8 হ'ব তেতিয়া আপোনাৰ অট'মেটিক লাইটকেইটা নমাই যাব ইয়াত ভিতৰত এটা চেঞ্চৰ আছে এইডাল চেঞ্চৰডাল দেখা পাইছে আপোনালোকে এনেকৈ কৰিব পাৰে মই ইয়াত আপোনাৰ কণী দি থোৱা আছে চিল্কি চিকেন বহুতে চিনি নাপায় চাগে চিল্কি চিকেন আৰু টাৰ্কি দি থোৱা আছে টাৰ্কি মিনিমাম পাৰ পিচ আপোনাৰ ডাঙৰ কৰি পেলাই মই বিকিম মই বেক চাইডে ফাৰ্ম এখন বনাই আছোঁ দেখুৱাম আপোনালোকক ফাৰ্ম বনাই আছোঁ মানে অকণমান জাষ্ট ষ্টাৰ্টিং কৰা হৈছে আৰু বৰষুণৰ কাৰণে অলপ কৰিব পৰা নাই আৰু আপোনালোকে এইটো কৰিও স্বাৱলম্বী হ'ব পাৰিব সেইটো মেচিনটো অফ কৰি দিওঁ বেছি আপোনাৰ হিটটো কমি গ'লে দিগদাৰ হ'ব মেচিনটো আপোনাৰ এখন গ্লাছ লগাইছোঁ গ্লাছখনৰ ভিতৰত মই কণীকেইটা এনেকৈ এডাল ইয়াত স্প্ৰিং লগাইছোঁ স্প্ৰিং নহয় এডাল স্পক হয় চাইকেলৰ স্পক এখন ভিতৰত চেল বনোৱা আছে দেখা পাইছে এই চেলখনত টানি মেলি মই ঘূৰাব পাৰোঁ আৰু কেতিয়াবা কিছুমান কণী ঘূৰ নাখালে মই ঢাকনখন খুলি পেলাই ঘূৰাওঁ আৰু ইয়াত কেইটামান ফুটা দিয়া হৈছে মানে যোনটো বেয়া বতাহ ন যোনটো ভিতৰত কাম নাই সি এইফালেদি উলিয়াই দিব গম পাইছে আৰু 35.5 চাওক বস্তুটো চাওক আপোনালোকে বুজি পাই যাব 35.7 35.8 36 36.1 এনেকৈ বাঢ়ি যাব যেতিয়া 37.7 হৈ যাব তেতিয়া অফ হৈ যাব আৰু এইবিলাক কৰিও আপোনালোকে স্বাৱলম্বী হ'ব পাৰে এইটোতো আপোনাৰ দিনটোত লাগি থাকিবলগীয়া কথা নাই দিনটো 3 বাৰ লগাব লাগিব আপুনি নাথাকিলেও আপোনাৰ মা দেউতাইও লগাব পাৰিব বস্তুটো প্ৰক্ৰিয়াটো শিকাই দিলে আৰু যদি কাৰোবাক এনেকুৱা মেচিন লাগে মোৰ লগত কণ্টেক্ট কৰিব
মোৰ ইনষ্টাগ্ৰাম আইডি তলত দিয়া আছে, তাতে কণ্টেক্ট কৰিব। চব 37.7 হ'ল যেতিয়া লাইটটো অফ হৈ গ'ল অট'মেটিক। আপোনালোকে এইটো কৰি স্বাৱলম্বী হ'ব পাৰিব। আৰু ঘৰটো অলপ খেলি মেলি হৈ আছে, বেয়া নাপাব, এইটো মোৰ ৰুম মানে। আৰু এইবিলাক বস্তু থোৱা কোনো ভালকৈ থোৱা হেৰি নাই। আৰু এইকেইটা ষ্টিকাৰকেইটা কেনেকুৱা হ'ল জনাব। মই অনলাইনত নি পেলাই লগাইছিলোঁ, আৰু ইমান পাৰফেক্ট লগাব নাজানো, ফাৰ্ষ্ট টাইম কৰিছোঁ ন, ইমান ভাল নহ'লে চাগে মে বি। আৰু কি দেখুৱাম, আৰু দেখুৱাম বাৰু পাছত দেখুৱাম। আৰু ঘৰটো অলপ বেয়া হৈ আছে, মানে সজোৱা মেলোৱা হোৱা নাই, কাম কৰি থকা হৈছে যিহেতু। বিহুৱাৰ কথাও ধুনীয়াকৈ সজাই মেলি, যদি হোম টাৱাৰ ভিডিঅ' লাগে মই আপোনালোকক ক'ব, মই হোম টাৱাৰ ভিডিঅ' দিম। আজিৰ ভিডিঅ'টো এইটো কথা বুজোৱা হ'ল যে আপোনালোকে ঘৰতে থাকিও কেনেকৈ স্বাৱলম্বী হ'ব পাৰিব। আৰু আপোনালোকৰ জানেই, আপোনালোকে এটা টাৰ্কি বিক্ৰী কৰিলে মিনিমাম কমকৈও 30,000 টকা পাব। প্ৰায় যদি আপোনালোকে 50টা টাৰ্কি কণী আনে, 50টা টাৰ্কি কণীত হ'ব আপোনাৰ 30-40 ৰুপিজ ল'ব চাগে। মই 30কৈ আনিছোঁ টাৰ্কি কণীকেইটা আপোনাৰ। আৰু চিল্কি চিকেন আছে, চিল্কি চিকেন বহুতে চিনি নাপায়, স্ক্ৰীণত দি দিছোঁ। টাৰ্কি আছে আপোনাৰ মোৰ ওচৰত 12টা কণী, আৰু চিল্কি চিকেন 13টা, টোটেল 25টা কণী দি থোৱা আছে। আৰু মিনিমাম আপুনি 50টা কেপাচিটিও ইনকুবেটৰ বনাব পাৰিব এইটোতে। কিন্তু মই চেলখন লগাই দিছোঁ, যিহেতু মই হাতে নলওঁ যে, সেইকাৰণে চেলখন লগাই দিয়া হৈছে। আৰু তাত আপোনাৰ 30টা-25টা কণী তেনেকৈ চেলখন বনালে দিব পাৰিব। আৰু যদি চেলখন নবনায় আপুনি তুঁহ গুৰি দি পেলাই 50টা কণী উমনি দিব পাৰিব। আৰু কণীকেইটা মই আনিছোঁ আপোনাৰ 30 ৰুপিজকৈ। যদি আপুনি 30 টকাকৈ 50টা কণী আনে, 5 × 3 = 1500 টকা, বা 40 টকাকৈ আনিলে 2000 টকা। 2000 টকা আপুনি কণী আনি পেলাই 50টা কণী দিলে মিনিমাম 40টা নহয় বাৰু, 40টা মানে ওলাবই। 10টা যদি বেয়া হৈ যায়, 40টা পোৱালি আপুনি ভালকৈ ডাঙৰ কৰিলে, এটা পাৰ পোৱালি আপুনি 3000কৈ বিকিলে, 4×3 = 12, 1,20,000 টকা আপুনি আৰামত ইনকম কৰিব পাৰিব। মিনিমাম আপোনাৰ 2 মাহ, 2.5 মাহ, 3 মাহ, মিনিমাম 3 মাহৰ ভিতৰত। আৰু খানাটো খোৱাবোৰতো কথা আছে দেই, টাৰ্কিটোক দানা খুৱাব, আৰু সময়মতে আপোনাৰ কেয়াৰ কৰিব লাগিব, আৰু প্লাছ ভিটামিন চিটামিন খোৱাবোৰতো কথা আছে। আৰু এইটো বিষয়ত মই ইমান নাজানো বাৰু, ময়ো নতুনহে। আৰু সেইটোৱে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ' চাই কিবা অকণ বুজি পালে, কিবা অকণ ভাল পালে, তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাই এতিয়া নতুন ভিডিঅ' দি থাকিম। আৰু এটা ট্ৰিপ যাম, অকণমান এডভেঞ্চাৰ ট্ৰিপ। ক'ত যাম এতিয়া নকওঁ বাৰু, ভাবি আছোঁ মই। ঘৰতো কাম লগাই আছে যিহেতু, অলপ পইচা পাতি অসুবিধা হৈ আছে। তাৰপিছত এটা ভাল ট্ৰিপ যাম। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো আজিলৈ তেতিয়াহ'লে বাই বাই।